Hey everyone, মই সন্তনাই আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি। বাদাম অলপ তিয়াই থৈ বঢ়িয়াকৈ ধুই ল'ব। তাত নহৰু 3 মুঠামান, জলকীয়া, নিমখ দি বঢ়িয়াকৈ মিক্সিত পিচি ল'ব। তাৰপিছত আপোনাৰ বাদাম চাটনি ৰেডি। এয়া চাওক। এতিয়া এটা ষ্টাৰ্টাৰ বনাওঁ বলক। তাৰ কাৰণে লাগিব চয়াবিন। তাৰ কাৰণে লাগিব চয়াবিনখিনি অলপ গৰম পানীত নিমখ দি তিয়াই থ'ব লাগিব। ভালদৰে ধুই পানীখিনি এনেকৈ টুকি দিব লাগিব, চেপি উলিয়াই দিব লাগিব। এতিয়া চয়াবিনখিনিৰ পৰা 3 চামুচ কৰ্ণফ্ল'ৰ, জলকীয়াৰ গুড়ি, নিমখ, চিকেন মছলা বা মিট মছলা যিকোনো হ'ব পাৰে, অপশ্যনেল হয়, আৰু ব্লেক পেপাৰ দি দিব। দি ধুনীয়াকৈ তাক মিক্স কৰিব। মিক্স কৰাৰ পাছত অলপ সময় ৰাখি দিব। এতিয়া এখন কেৰাহীত তেল দি তাতে ধুনীয়াকৈ চয়া চাংছখিনি ফ্ৰাই কৰিব, যাতে মচমচীয়া হয় খাবলৈ। এতিয়া এটা পিঁয়াজ আৰু নহৰু মিহিকৈ কুটি ল'ব আৰু তেলখিনিত দি দিব। তাত কেটচআপ আৰু চিলি চচ দি এইদৰে মিহলাই দিব। তাৰপিছত খাই চাব, ষ্টাৰ্টাৰ আপোনাৰ ৰেডি। বাদাম চাটনিটো লুচি, ৰুটি আৰু ভাতৰ লগতো খাব পাৰে। ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আজিলৈ আহিছোঁ, বাই। কোনটো খাইছো দেখা